যিকোনো এটা জন্তু বধ কৰাৰ আগতে দুবাৰ ভাবিবা। যিকোনো এটা চৰাই বধ কৰাৰ আগতে দুবাৰ ভাবিবা। আনকি যিকোনো এটা পখিলা বধ কৰাৰ আগতেও দুবাৰ ভাবিবা। কিয়নো তুমি হয়তো সেই প্ৰজাতিৰ অন্তিম প্ৰাণীটো বধ কৰিছা। যিজন মহান ব্যক্তিৰ মুখৰ পৰা এই কথা নিশ্চিত হৈছিল, সেইজন ব্যক্তিৰ জীৱনৰ কিছু কথা আৰু তেওঁৰ যাদুঘৰটো আজিৰ ভিডিঅ'টোৱে সামৰি ল'ব। পদ্মশ্ৰী ডক্টৰ ৰবীন বেনাৰ্জী, নামেই যাৰ পৰিচয়। বিভিন্ন গছলতিকাৰে পৰিবেষ্টিত, বিভিন্ন পক্ষীৰ গীতত মুখৰিত এই আশ্ৰম সদৃশ ঘৰটোৱেই হ'ল তেওঁৰ বাসগৃহ, যি নেচাৰেল হিষ্ট্ৰী মিউজিয়াম নামেৰে সকলোৰে মাজত পৰিচিত। প্ৰকৃতিখনক ভাল পোৱাৰ লগতে তেওঁ ভাল পাইছিল সৰু সৰু ল'ৰা ছোৱালীবোৰক। সেয়েহে তেওঁ নিজৰ জীৱনকালতেই তেওঁৰ বাসগৃহটো সজাই পৰাই এটি যাদুঘৰলৈ পৰিণত কৰিছিল আৰু নাম দিছিল আংকল ৰবিন্স নেচাৰেল হিষ্ট্ৰী মিউজিয়াম। প্ৰকৃতিবিদ চিকিৎসক ৰবীন বেনাৰ্জীৰ জন্ম হয় পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বৰহমপুৰ চহৰত 1908 চনৰ 12 আগষ্টত। বেনাৰ্জীৰ মাত্ৰ 2.5 বছৰ বয়সতে তেওঁৰ মাতৃ মেঘমালা দেৱীৰ পৰলোকপ্ৰাপ্তি হয়। ফলস্বৰূপে নিচেই কম বয়সতে তেওঁৰ পিতৃ অবিনাশ বেনাৰ্জীয়ে কলিকতাৰ শান্তিনিকেতনলৈ পঠিয়ায়। তাত তেওঁক হিৰণ আৰু চাৰু নামৰ দুগৰাকী বাইদেৱে তদাৰক কৰে। লাহে লাহে তেওঁ পঢ়া শুনাত পাৰদৰ্শিতা দেখুৱাবলৈ ধৰে। 1928 চনত তেওঁ কলিকতাৰ মেডিকেল কলেজত নামভৰ্তি কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ 1934 চনত লিভাৰপুল বিশ্ববিদ্যালয়লৈ যায় আৰু 1936 চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যায়। সফলতাৰে চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ 1937 চনত লিভাৰপুলত ব্ৰিটিছ নৌবাহিনীত চিকিৎসক হিচাপে যোগদান কৰে। 1939 চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিশ্চিত মৃত্যুমুখৰ পৰা তেওঁ হাত সাৰি আহে। এবাৰ তেওঁ যাত্ৰা কৰা ব্ৰিটিছ নৌবাহিনীৰ জাহাজ জাৰ্মান টৰ্পেডো আক্ৰমণৰ বলি হয়। সম্পূৰ্ণৰূপে ধ্বংস হোৱা জাহাজখনৰ পৰা প্ৰাণ ৰক্ষা হোৱা মাত্ৰ কেইজনমান ব্যক্তিৰ ভিতৰত বেনাৰ্জীও এজন। তেওঁ সম্পূৰ্ণ 5 দিন লাইফবোটত কটায়। যুদ্ধৰ এই বিভীষিকাই তেওঁক অসমলৈ শান্তি বিচাৰি লৈ আহে। 1952 চনত তেওঁ অসমৰ চাবুৱা চাহ বাগিচাত মুখ্য চিকিৎসা বিষয়া হিচাপে যোগদান কৰে। ইয়াৰ কিছুদিন পিছতে 1953 চনত তেওঁ প্ৰথমবাৰৰ বাবে কাজিৰঙা ভ্ৰমণ কৰে। কাজিৰঙাৰ প্ৰাকৃতিক শোভাত মুগ্ধ হৈ তেওঁ অসমতে থাকিবলৈ সিদ্ধান্ত লয়। সৌভাগ্যক্ৰমে 1954 চনত ধনশিৰি মেডিকেল এছ'চিয়েশ্যন বোকাখাতত তেওঁ নিযুক্তি লাভ কৰে। এজন ইংৰাজ ভদ্ৰলোকে উপহাৰ হিচাপে দিয়া এটা মুভি কেমেৰাই তেওঁৰ জীৱনৰ গতি সলনি কৰে। সেই 8mm পলাৰ্ড বলেক্স মুভি কেমেৰাটোৰে তেওঁ ফ্লাৱাৰ্ছ অৱ দ্য বাংলো কম্পাউণ্ডছ নামৰ এখন ছবি তৈয়াৰ কৰে। বন্ধুমহলত এই ছবিখনে অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিছত তেওঁ 16mm পলাৰ্ড বলেক্স মুভি কেমেৰা এটাৰে কাজিৰঙাৰ বিষয়ে এখন তথ্যচিত্ৰ তৈয়াৰ কৰে। এইখন সম্পূৰ্ণ কৰিবলৈ তেওঁক সময় লাগে 6 বছৰ। এই তথ্যচিত্ৰখন বাৰ্লিন টেলিভিছনত দেখুৱাবৰ বাবে জাৰ্মানীৰ 2জন প্ৰফেচাৰে ডক্টৰ বেনাৰ্জীক অনুৰোধ কৰে আৰু ডক্টৰ বেনাৰ্জীয়ে 1961 চনত সেইবাবেই বাৰ্লিনলৈ যাত্ৰা কৰে। সেই চনতেই বাৰ্লিন টেলিভিছনত কাজিৰঙা তথ্যচিত্ৰখন দেখুওৱা হয়। ফলস্বৰূপে অসমৰ কাজিৰঙা বিশ্বৰ সকলোৰে সন্মুখত জিলিকি উঠে। ডক্টৰ বেনাৰ্জীয়ে প্ৰকৃতিপ্ৰেমীসকললৈ উপহাৰ হিচাপে দি থৈ যায় সৰ্বমুঠ 32খন তথ্যচিত্ৰ। কাজিৰঙা, ৱাইল্ড লাইফ অফ ইণ্ডিয়া, ৰাইনো কেপচাৰ, এলিফেণ্ট কেপচাৰ, নাগালেণ্ড, ফ্লাৱাৰ্ছ অফ আফ্ৰিকা, বাৰ্ডছ অফ আফ্ৰিকা, বাৰ্ডছ অফ ইণ্ডিয়া, মাই নেচাৰ ইন দ্য পেচিফিক ইত্যাদি কেইখনমান উল্লেখযোগ্য তথ্যচিত্ৰ। চৰাই চিৰিকটি, গছলতিকা, জীৱ জন্তু ভাল পোৱা এইজন ব্যক্তিয়ে 1971 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠানৰ পৰা বিভিন্ন বঁটা লাভ কৰাৰ উপৰিও তেওঁ লাভ কৰে 14টা আন্তৰ্জাতিক বঁটা।
গোলাঘাটৰ মাজমজিয়াত থকা ডাক্তৰ বেনাৰ্জীৰ এই যাদুঘৰটোৰ কাষতেই এইখন বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় গোলাঘাট। এই বিদ্যালয়খনৰ 9 বিঘা মাটি তেওঁৱেই দান কৰা। কেৱল সিমানেই নহয়, বিদ্যালয়খনৰ বাবে তেওঁ নিজে আৰ্থিক সাহায্য দিয়াৰ উপৰিও অন্যান্য অনুষ্ঠান আৰু শুভাকাংক্ষীৰ পৰাও দান বৰঙণি সংগ্ৰহ কৰিছিল। এই যাদুঘৰটো ডাক্তৰ বেনাৰ্জীয়ে সৌৰজগতৰ বিভিন্ন কাহিনী, মানুহৰ বিৱৰ্তনৰ বিভিন্ন পৰ্যায়, চৰাই চিৰিকটি, জীৱ জন্তুৰ বিভিন্ন আলোকচিত্ৰ, বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সংগৃহীত পুতলা ইত্যাদি বিভিন্ন বস্তুৰে সজাই পৰাই তুলিছিল। 2003 চনৰ 6 আগষ্টত চিৰকুমাৰ ডাক্তৰ বেনাৰ্জীয়ে এই সংসাৰৰ পৰা মেলানি মাগে। তেওঁৰ মৃত্যুৰ কিছু বছৰৰ পিছত 2014 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত এই মিউজিয়ামটো ৰিন'ভেশ্যন কৰা হয় আৰু 2019 চনৰ মাৰ্চ মাহৰ 3 তাৰিখে নতুনকৈ জীপাল হৈ উঠা এই যাদুঘৰটো উন্মোচন কৰা হয়। হয়তো এই যাদুঘৰটোৱে আপোনাক হাত বাউলি মাতিছে। আপুনি চাগে মৰমৰ গোন্ধত আতুৰ হৈছে। আচলতে কি জানে, ৰবীন পক্ষীৰ কাকলিত সাৰ পাই ঘৰটোৱে। ৰুদ্ৰ পলাশৰ ৰঙা ৰহনে পোহৰাই বাট। কিচিৰ মিচিৰ বিহংগৰ কোলাহলত প্ৰাণ পাই চৌহদে। তেওঁৰ হাতৰ পৰশ থকা ছবিবোৰে কথা কয়, আলোকচিত্ৰবোৰে গান গায় আৰু চৌহদৰ গছৰ পাতবোৰ, আকাশখন, বতাহজাক সুৰ হয় তেওঁ দেখা সপোনবোৰৰ। আহক এই সপোনবোৰ বুটলি আমিও হৈ পৰোঁ প্ৰকৃতিৰ এটি মিঠা গীত।